নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা নতুনকৈ চাকৰি ভিডিঅ' লৈ আহিছোঁ, যিটো আহিছে PNRD পৰা। ইয়াত 1324টা কনষ্ট্ৰাকচুৱেলৰ ভেকেঞ্চি আছে। ইয়াৰ লাষ্ট ডেট হ'ল 16 ফেব্ৰুৱাৰী 2021। এপ্লাই কৰাৰ অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট 16 ফেব্ৰুৱাৰী 2021। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো গোটেই আৰম্ভ কৰোঁ। ইয়াত ক'ত কেইটা পোষ্ট আছে গোটেইখিনি জানো আহক। PNRD আছাম ৰিক্ৰুটমেণ্ট 2021 ক্লাষ্টাৰ ফেকিলিয়েশ্যন প্ৰজেক্ট CFP। এইটোত আছে ব্লক CIS কোঅৰ্ডিনেটৰ। ইয়াত আছে 18টা পোষ্ট। ইয়াৰ বয়স হৈছে 25 বছৰৰ পৰা মেক্সিমাম 40 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ হ'ল MTech, ME, MSc ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চায়েন্স অৰ টেকন'লজি, ৰিম'ট সেন্সিং এণ্ড GIS, GEO স্পেটিয়েল টেকন'লজি, GEO ইনফৰমেটিক্স, GEO স্পেটিয়েল চায়েন্স সাৰ্ভে এণ্ড GEO ইনফৰমেটিক্স নাইবা BE, BTech উইথ PG ডিপ্ল'মা ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চায়েন্স, ৰিম'ট সেন্সিয়ন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউট অৰ নাইবা MCA উইথ PG ডিপ্ল'মা ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চায়েন্স, ৰিম'ট সেন্সিং ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউট নাইবা পোষ্ট গ্ৰেজুৱেট ইন চায়েন্স এগ্ৰিকালচাৰ চায়েন্স উইথ PG ডিপ্ল'মা ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চায়েন্স, ৰিম'ট সেন্সিং ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। এইখিনি থাকিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন। লগতে 1 ইয়াৰ বা 6 মাহৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 1 বছৰ বা 6 মাহৰ আপোনালোকৰ যদি মিনিমাম যদি আপোনালোকৰ 6 মাহৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে, তেতিয়াহ'লে আপোনালোকে ইয়াত এই পষ্টৰ কাৰণে পঠাব পাৰিব। 2 নম্বৰ পষ্টটো আহিছে ব্লক NRM এক্সপাৰ্ট। ইয়াত আছে পোষ্ট আছে 37টা। ইয়াৰ এজ হ'ল মিনিমাম 25 বছৰ আৰু মেক্সিমাম 40 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ হ'ল ইয়াৰ BTech ইন চিভিল ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং আৰু ইয়াৰ লগতে 2 ইয়াৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ। তাৰপিছতে আপোনালোকে এই পষ্টৰ কাৰণে পঠাব পাৰিব। 3 নম্বৰ পষ্টটো হৈছে ব্লক লিভলিহুড এক্সপাৰ্ট, এগ্ৰিকালচাৰ এণ্ড এলাইড। যিটোৰ আছে পোষ্ট আছে 37টা। এজ হ'ল 25 বছৰৰ পৰা 40 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ল মাষ্টাৰ ইন এগ্ৰিকালচাৰ ইকনমিক্স, হৰ্টিকালচাৰ, ফৰেষ্ট্ৰি, এগ্ৰনমি, ফৰেষ্ট্ৰি। লগতে ইয়াত 2 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 4 নম্বৰ পষ্টটো আহিছে MIS অফিচাৰ, ডিষ্ট্ৰিক্ট MIS মেনেজাৰ। নাম্বাৰ অফ পোষ্ট আছে ইয়াত 3টা। এজ 30 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ হ'ল ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং, MCA, BCA, PGDCA ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট উইথ মিনিমাম 60% মাৰ্ক লাগিব আপোনালোকক। লগতে MCA, BCA, PGDCA ৰাখিব লাগিব। তাৰপিছত যিকোনো এটা হ'লেই হ'ল MCA, BCA, PGDCA ৰ। ডিষ্টেঞ্চ এডুকেশ্যন ডিগ্ৰী এপ্ৰুভ বাই DEC, UGC, AICTE ইজ ভেলিড। মানে ডিষ্টেঞ্চ যদি আপোনালোকৰ গেপ থাকে কেতিয়াবা তেনেকুৱা হ'লে আপোনালোকক এইখন ভেলিড বুলি ক'ব। ইয়াৰ লেংগুৱেজ অসমীয়া, ইংৰাজী আৰু হিন্দীৰ থাকিব লাগিব আৰু 3 বছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনালোকৰ থাকিব লাগিব। তেতিয়াহে আপোনালোকে এইটো পষ্টৰ কাৰণে পঠাব পাৰিব। কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে পোষ্ট আছে 25টা আৰু ইয়াৰ বয়স দিছে 25 বছৰৰ পৰা 40 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ হৈছে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট উইথ মিনিমাম 50% মাৰ্ক। ডিষ্টেঞ্চ এডুকেশ্যন ডিগ্ৰী এপ্ৰুভড বাই DEC, UGC, AICTE ইজ ভেলিড। বেছিক কম্পিউটাৰ আৰু ইণ্টাৰনেট স্কিল লাগিব। কেণ্ডিডেট উইল ভাৰ্ছড ইজ মাইক্ৰ'ছফ্ট ৱৰ্ড, মাইক্ৰ'ছফ্ট এক্সেল, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট এইকেইটা জানিব লাগিব। নলেজ অফ লোকেল লেংগুৱেজৰ ওপৰত আপোনালোকৰ নলেজ ৰাখিব লাগিব। একাউণ্ট এছিষ্টেণ্টৰ কাৰণে পোষ্ট আছে 46টা। ইয়াৰ বয়স হ'ল মিনিমামটো 25 বছৰ আৰু মেক্সিমাম 40 বছৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ হ'ল বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। ডিষ্টেঞ্চ এডুকেশ্যন এপ্ৰুভড বাই DEC, UGC, AICTE ইজ ভেলিড। মাষ্ট প্ৰচেছ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন ফ্ৰম এ পিৰিয়ড অফ মিনিমাম 6 মান্থৰ আপোনালোকক কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। নলেজ ইন একাউণ্ট কিপিং উইথ টেলি লেটেষ্ট ভাৰ্চন ইজ অলছ' ৰিকুৱাৰ্ড। লগতে আপোনালোকৰ টেলিৰ
ওপৰত নতুন ভাৰ্চনটোৰ ওপৰত গোটেই জানকাৰী থাকিব লাগিব গ্ৰাম ৰজাগাৰ সহায়ক ইয়াত সকলোতকৈ বেছি পোষ্ট আছে যিটো হ'ল 723টা পোষ্ট ইয়াৰ বয়স 25 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব ইয়াৰ বয়স 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ হ'ল গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট উইথ মিনিমাম 50% মাৰ্ক লাগিব আপোনালোকক ডিগ্ৰীত যিকোনো ডিগ্ৰী হ'লেই হ'ল ডিষ্টেন্স এডুকেশ্যন এপ্ৰুভড by DEC UGC AICTE is valid candidate will versed in mobile application আমাক মোবাইল এপ্লিকেশ্যনৰ দ্বাৰা কাম কৰিব লাগিব ইয়াত knowledge of local language is a must local languageৰ ওপৰত আপোনালোকে জ্ঞান ৰাখিব লাগিব আৰু এছিষ্টেণ্ট ইয়াৰ 8 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ ইয়াৰ পোষ্ট আছে 9টা ইয়াৰ বয়স all 30 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ হ'ল ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট উইথ মিনিমাম 60% মাৰ্ক নলেজ অফ আছামিজ ইংলিছ এণ্ড হিন্দী ইজ নেচেচাৰী ব্লক প্ৰগ্ৰাম মেনেজাৰ ইয়াত পোষ্ট আছে 138টা ইয়াত এজ হ'ল 25 বছৰৰ পৰা 40 বছৰৰ ভিতৰত এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ ইয়াত ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং BCA ফ্ৰম এনি ৰিকগনাইজড University or institute with minimum 60% mark distance education approved knowledge of Assamese English and Hindi necessary গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ ইয়াত এইটো পোষ্টত আছে 291টা এইটোত আছে 291টা পোষ্ট এজ মিনিমাম এজ 25 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ হ'ল বেচেলৰ অফ commerce or equivalent from any recognized university or institute with minimum 60% mark distance education approved by DEC UGC AICTE is valid must possess diploma in computer application from a period of minimum 6 months knowledge of Assamese English and Hindi is necessary eligibility criteria of PNRD Assam recruitment 2021 citizen yet এলিজিবিলিটি হ'বলৈ ইয়াত সিটিজেনশিপ হ'ব লাগিব পাৰ্মানেন্ট সিটিজেনশিপ হ'ব লাগিব অসমৰ লগতে ইয়াত এজ ৰিলেক্সেশ্যন আছে SC আৰু ST ৰ কাৰণে ম্যাক্সিমাম আছে 5 বছৰ OBC কাৰণে আছে 3 বছৰ আৰু ফিজিক্যালি হ্যান্ডিক্যাপৰ কাৰণে আছে 10 বছৰ ইম্পৰ্টেন্ট ডেটস অফ PNRD আসাম ৰিক্ৰুটমেন্ট 2021 স্টাৰ্টিং ডেট অনলাইন এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যন কৰাৰ আজিৰ পৰা দিছে 2 ফেব্ৰুৱাৰী 2021 10টা AM আজি পুৱাৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট 16 ফেব্ৰুৱাৰী 2021 11:59 PM এইটো হ'ল তেওঁলোকৰ অফিচ PNRDৰ অফিচিয়েল নটিফিকেশ্যন যেটো আপোনালোকে চাব পাৰে আপোনালোক মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে চাই ল'ব আৰু এইটো ইয়াত গৈ আপোনালোকে এই লিংকটোৰ দ্বাৰা গৈ আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব এনেকৈ এপ্লাই লিংকত ক্লিক কৰি আপোনালোকে ইয়াত যদি ৰেজিষ্টাৰ কৰা আছে আগতে PNRD তেতিয়াহ'লে আপোনালোকে লগইন ইউজাৰ আইডি আৰু পাছৱৰ্ডেৰে আপোনালোকে লগইন কৰি ল'ব আৰু যদি ৰেজিষ্টাৰ কৰে আপোনালোকে নতুনকৈ ৰেজিষ্টাৰ কৰিব ইয়াত ৰেজিষ্টাৰ ইয়াৰত ক্লিক কৰি দিলে আপোনালোকে এইখিনি ফিলআপ কৰি আপোনালোকে ৰেজিষ্টাৰ কৰিব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আজিলৈ ইমানেই